বনাই আছোঁ চজিনা আৰু ইফালে পিচি লৈছোঁ সৰিয়হ, নহৰু, কেঁচা হালধি আৰু পিঁয়াজ। আৰু ইফালে কেৰাহী দিছোঁ, বহাই দিম এতিয়া। যিহেতু কেঁচা হালধি দিছোঁ, সেইটো কাৰণে হালধি এক্সট্ৰাকৈ দিয়া নাই আৰু কেঁচা হালধি পিচি দিয়াৰ কাৰণে জিৰা আৰু নিমখ দি আকৌ এবাৰ ফ্ৰাই কৰিছোঁ। আৰু এইফালে বনাইছোঁ তিতা কেৰেলা আৰু আলুৰ জাল, মানে খাৰ দি কিনে বনাইছোঁ, কলা খাৰ সেয়া বনাইছোঁ জাল। এতিয়া বনাই লোৱা পেষ্টটো ইয়াতে দি দিছোঁ আৰু তেতিয়ালৈকে ফ্ৰাই কৰিম যেতিয়ালৈকে তেলটো ওলাই নাযায়। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, তেলটো যাতে ওলাই যায় তেনেকৈ ফ্ৰাই কৰিব লাগিব। এতিয়া পানী দিলোঁ অকণমান, পানী দি অকণমান সিজাই ল'ম। এইফালে বহাইছোঁ দালি। চজিনা অলমষ্ট হৈ গ'ল, মানে আমাৰ ঘৰৰ মানুহকেইটা অকণমান জোল থাকিলে খাই ভাল পায়, তো সেইটো কাৰণে অলপ পানী এৰিছোঁ, নহ'লেতো শুকালে বেছি ভাল লাগে খাবলৈ, ড্ৰাই হ'লে। কিন্তু মানে মই অকণমান পনীয়া কৰি ৰাখিছোঁ।